ছাত্ৰ ছাত্ৰীসকল ৰজা কৃষক আৰু নগৰ এই পাঠটোৰ আজি এটা আমি উল্লেখযোগ্য বিষয় অধ্যয়ন কৰিবলৈ আহিছোঁ। আজি আমাৰ শিক্ষাৰ বিষয় হৈছে লিপি আৰু এই লিপিসমূহ হৈছে ইতিহাসৰ এক জীৱন্ত উৎস বা জীৱন্ত দলিল। এটা লিপি কাক বোলে? লিপি হৈছে কঠিন বস্তু যেনে লো, তাম, শিল ইত্যাদিত লিপিবদ্ধ কৰা দেশৰ ডাঙৰ ঘটনা, ভূমিদানৰ স্বীকৃতি, সামাজিক নিয়ম ইত্যাদি। জেমছ প্ৰিন্সপে 1830 চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়া আছিল আৰু তেওঁৱে ব্ৰাহ্মী আৰু খাৰোষ্ঠী লিপিৰ পাঠোদ্ধাৰ কৰিছিল। এই লিপিসমূহৰ পাঠোদ্ধাৰ হোৱাৰ ফলস্বৰূপে বিংশ শতিকাৰ প্ৰথম দশকতেই উপমহাদেশখনৰ ৰাজনৈতিক বুৰঞ্জী অৰ্থাৎ কোন বংশৰ পাছত কোন বংশ ৰজা হৈছিল তেনেকুৱা ধৰণৰ বুৰঞ্জী এক বিস্তৃত ৰেখাচিত্ৰ প্ৰস্তুত হৈছিল। লিপিসমূহ আছিল স্থায়ী দলিল। শিলালিপি, তাম্ৰলিপিৰ জৰিয়তে শাসকে ভূমিদান দিছিল। এনে দান দিয়া ভূমিৰ নাম, দিওঁতাৰ নাম, লওঁতাৰ নাম লিখি ৰখা হৈছিল যাতে সেই অঞ্চলৰ লোকসকলে নতুন মালিকৰ নাম জানিব পাৰে আৰু তেওঁৰ আদেশ মানিব পাৰে। গতিকে এনে শিলালিপিবিলাকৰ জৰিয়তে ভূমিদানৰ বিষয়ে আমি আৰু বংশানুক্ৰমিক মালিকী স্বত্বৰ বিষয়ে গম পাওঁ। এই মেপখনত অশোকৰ শিলালিপিসমূহ, স্তম্ভলিপিসমূহ পোৱাৰ অঞ্চলসমূহ দেখুওৱা আছে। লিপি ক্ষেত্ৰত অধ্যয়ন কৰিবলৈ হ'লে আমি সম্ৰাট অশোকৰ নাম ল'বই লাগিব। তেওঁ যেতিয়া যুদ্ধ শেষ কৰি বৌদ্ধ ধৰ্মৰ বাণীবোৰ প্ৰচাৰ কৰিছিল তেতিয়া স্তম্ভলিপি, শিলালিপিৰ জৰিয়তে বৌদ্ধ ধৰ্মৰ বাণীসমূহ প্ৰচাৰ কৰিছিল। অশোকৰ শিলালিপিসমূহৰ জৰিয়তে অশোকৰ বিষয়ে যথেষ্ট কথা গম পোৱা যায়। প্ৰাচীন লিপিসমূহৰ অধ্যয়নক ইংৰাজীত এপিগ্ৰাফী বুলি কোৱা হয়। লিপিসমূহৰ সৰহভাগেই ব্ৰাহ্মী আখৰত লিখা হৈছিল যিবোৰ ক্ৰমান্বয়ে বাওঁ হাতৰ পৰা সোঁ হাতলৈ লিখা হৈছিল। কিছুমান লিপি খাৰোষ্ঠী আখৰত লিখা হৈছিল যিবোৰ সোঁ হাতৰ পৰা বাওঁ হাতলৈ লিখা হৈছিল। বহুবোৰ লিপিৰ তাৰিখ আৰু সময় উল্লেখ আছিল। সময় উল্লেখ নথকাবোৰ হস্তলিপি তত্ত্ব বা লিখন শৈলীৰ আধাৰত সময় নিৰ্ধাৰণ কৰা হৈছিল। প্ৰাৰম্ভিক লিপিসমূহ প্ৰাকৃত ভাষাত লিখা হৈছিল। সৰ্বসাধাৰণ লোকে ব্যৱহাৰ কৰা ভাষাটোৱে আছিল প্ৰাকৃত। অজাতশত্ৰু বা অশোকৰ নাম প্ৰাকৃত ভাষাৰ লিপিত পোৱা গৈছে। ইয়াত পালি, সংস্কৃত, তামিল ইত্যাদি বিভিন্ন ভাষাৰো শব্দ পোৱা গৈছে। অশোকৰ সৰহসংখ্যক লিপিয়ে আছিল প্ৰাকৃত ভাষাত লিখা। প্ৰাকৃত ভাষাত লিখিত এই লিপিসমূহ মূলতঃ ব্ৰাহ্মী লিপিত লিখা হৈছিল। অৱশ্যে উত্তৰ পশ্চিম ভাৰতবৰ্ষ আৰু আফগানিস্তানৰ জনসাধাৰণৰ বাবে লিপিসমূহ খাৰোষ্ঠী আৰু আৰমাইক বা গ্ৰীক লিপিতো খোদিত কৰা হৈছিল। লিপিসমূহৰ পৰা কেনেদৰে ইতিহাস ৰচনা কৰা হয় তাৰ এটা আমি উদাহৰণ চাব পাৰোঁ যে জেমছ প্ৰিন্সপে এখন লিপি পাইছিলে য'ত লিখা আছিল ৰজাজনৰ নাম দেৱনামপ্ৰিয়া প্ৰিয়াদৰ্শী আৰু সেই সময়তে শ্ৰীলংকাত আৱিষ্কৃত বৌদ্ধ সাহিত্যতো প্ৰিয়াদৰ্শী নামৰ এজন মৌৰ্য ৰজা এজনৰ বিষয়ে কোৱা হৈছে। গতিকে তেতিয়ালৈকে 1839 চনত সেই লিপিখন পোৱা গৈছিল য'ত দেৱনামপ্ৰিয়া প্ৰিয়াদৰ্শী বুলি লিখা এজন ৰজাৰ নাম পাইছে। বৌদ্ধ সাহিত্যটো সেইটো পালে, কিন্তু কোনজন ৰজা সেই কথা এতিয়ালৈকে গম পোৱা নাছিলে। কিন্তু 1815 চনত পাঠোদ্ধাৰ হোৱা এখন লিপিত ৰজা অশোক প্ৰিয়াদৰ্শী বুলি আছিল। গতিকে তিনিখন লিপি অধ্যয়ন কৰাৰ পাছত প্ৰিয়াদৰ্শী বোলা ৰজাজন যে ৰজা অশোক সেই কথা গম পোৱা গৈছে। গতিকে এনেধৰণে বিভিন্ন লিপি বিভিন্ন সময়ৰ সকলো লিপিত যে সকলো তথ্য থাকিব সেইটো নহয়। লিপিসমূহ অধ্যয়ন কৰি আমি কি কৰিব পাৰোঁ? এখন ঠাইৰ ইতিহাস অধ্যয়ন কৰিব পাৰোঁ। আধুনিক ভাৰতীয় ভাষাৰ সৰহসংখ্যক লিপিয়ে হৈছে ব্ৰাহ্মী লিপিৰ পৰা উদ্ভৱ হৈছে। সেইকাৰণে ইউৰোপীয়ান যিবিলাক পণ্ডিত আছিল তেওঁলোকে ভাৰতীয় পণ্ডিতসকলৰ লগ লাগি বেংগলী আৰু দেৱনাগৰী ভাষাত যি ভাষাত হিন্দী আখৰসমূহ লিখা হয় সেই ভাষাৰ আখৰসমূহ অধ্যয়ন কৰি 1838 চনত ব্ৰাহ্মী লিপিৰ পাঠোদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। খাৰোষ্ঠী লিপি অধ্যয়নৰ ক্ষেত্ৰত ইণ্ডো গ্ৰীক শাসকৰ মুদ্ৰাসমূহে প্ৰায় খ্ৰীষ্টপূৰ্ব 2য় শতিকাৰ পৰা পোৱা
সহজ কৰিছিল কাৰণ এই মুদ্ৰাবিলাকত ৰজাবিলাকৰ নাম গ্ৰীক আৰু খাৰষ্ঠী লিপিত লিখা হৈছিল গতিকে ইউৰোপীয়ান পণ্ডিতসকলে আগৰ আখৰৰ তুলনাত এইবোৰ পঢ়িব পাৰিছিল আৰু এই সৰু সৰু মুদ্ৰাবিলাকৰ লিপিবোৰ পঢ়ি তেওঁলোকে আখৰসমূহ উলিয়াইছিল আৰু তাৰ পৰা প্ৰাকৃত ভাষাত লিখা খাৰষ্ঠী লিপিৰ ডাঙৰ ডাঙৰ লিপিসমূহ পঢ়িছে এতিয়া কথা হ'ল লিপিসমূহে ইতিহাস কেনেদৰে সূচায় বা কি কথা বুজায় আৰু স্থানভেদে লিপিসমূহৰ আখৰ বা অৰ্থ ভিন্ন ভিন্ন হ'ব পাৰে উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে অশোকৰ বহুত লিপিত অশোকক দেৱনামপ্ৰিয়া প্ৰিয়াদৰ্শী বুলি কোৱা হৈছে এতিয়া কথা হ'ল তেওঁ কিয় তেনেদৰে কোৱা হৈছে কলিংগ বিজয়ৰ পাছত অশোকে যুদ্ধনীতি ত্যাগ কৰিছিল আৰু সেইকাৰণে তেওঁ যুদ্ধৰ বিভীষিকাৰ যি মনৰ বেদনা সেই বেদনাসমূহ শিলালিপিৰ জৰিয়তে লিখি এক অশোকৰ ধৰ্ম বা বৌদ্ধ ধৰ্মৰে নীতি সেইখিনি তেওঁলোকে জীৱন নিৰ্বাহ কৰা কিছুমান কৌশল অহিংসা নীতিক তেওঁ প্ৰচাৰ কৰিছিল কিন্তু তেনেকুৱা ধৰণৰ যি লিপি সেয়া আমি উৰিষ্যাৰ কলিংগ অঞ্চলটোত দেখা নাপাওঁ ইয়াৰ অৰ্থ ইতিহাসবিদসকলে এনেদৰে কয় কাৰণ যিহেতু অশোকে কলিংগখন বিজয় কৰিছিল যথেষ্ট ৰক্তাক্ত যুদ্ধ হৈছিল গতিকে সেই অঞ্চলত অশোকে নিজৰ মনৰ বেদনা প্ৰকাশ কৰিব পৰাকৈ সক্ষম হোৱা নাছিল ইতিহাসৰ উৎস হিচাপে লিপিসমূহৰ যদিও সাক্ষ্য দিয়ে লিপিসমূহে তথাপিও ইয়াৰ কিছুমান সীমাবদ্ধতা আছে কিয়নো ৰ'দ বৰষুণ ইত্যাদি পাৰিপাৰ্শ্বিক কাৰণৰ বাবে বহুখিনি লিপি আখৰসমূহ সম্পূৰ্ণ নষ্ট হৈ গৈছে আৰু যাৰ ফলত ভালদৰে সকলো লিপি পঢ়িব পৰা নাই আৰু লিপিসমূহত কিছুমান শব্দৰ অৰ্থ স্থান বা সময়ৰ লগত জড়িত হয় যাৰ বাবেও তেনে সময় লিপিসমূহৰ পাঠোদ্ধাৰ হোৱা নাই যে সেই শব্দটোৱে সেই সময়ত কি বুজাইছিল সেই কথা গম পাব পৰা হোৱা নাই লিপিসমূহৰ জৰিয়তে অকল শাসকৰ মনোভাৱহে জানিব পাৰি সৰ্বসাধাৰণ জনসাধাৰণৰ নহয় লিপিসমূহে কিছুমান গুৰুত্বপূৰ্ণ ঘটনাৰ বিৱৰণ দিয়ে ভূমিদানৰ কথা বিষয়ে বিৱৰণ দিয়ে অশোকৰ মনৰ অৱস্থা আমি পাওঁ হৰিসেনৰ যি প্ৰশস্তি এলাহাবাদ প্ৰশস্তি সেইখিনি কথা আমি লিপিসমূহত পাওঁ কিন্তু সাধাৰণ লোকসকল কেনেকুৱা আছিল তেওঁলোকে প্ৰকৃততে সেই লিপিসমূহ পঢ়িব পাৰিছিল নে নোৱাৰিছিল কাৰণ সকলো লোকটো শিক্ষিত নাছিল সেই কথা কিন্তু আমি লিপিসমূহৰ জৰিয়তে গম পাব নোৱাৰোঁ দ্বিতীয়তে সকলো শাসকৰ একে লিপি সকলো অঞ্চলত হোৱা নাছিল উদাহৰণস্বৰূপে অশোকৰ শান্তিৰ বাণীৰ যিখিনি লিপি সেই লিপিসমূহ কলিংগ অঞ্চলত পোৱা হোৱা নাছিল লিপিসমূহৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ তথ্য তোমালোকক ইয়াত দাঙি ধৰা হৈছে তোমালোকে এই তথ্যখিনি ভালকৈ মন কৰিবা আৰু এই ভিডিঅ'টোত যদি তোমালোকৰ কিবা নজনা বা নুবুজা থাকে তোমালোকে মোক কমেণ্ট কৰি জনাবা আৰু তোমালোকৰ থকা এই সন্দেহখিনি আমি দূৰ কৰিবলৈ চেষ্টা কৰিম আৰু লগতে খ্ৰীষ্টপূৰ্ব 600ৰ পৰা খ্ৰীষ্টাব্দ 600লৈ এই 1200 বছৰ সময়ত কেনেদৰে ভাৰতীয় দৰ্শনৰ সলনি হৈছিল বৌদ্ধ দৰ্শন জৈন দৰ্শন আদি দৰ্শনৰ কেনেদৰে বিকাশ হৈছিল বা আমাৰ ধৰ্মীয় যি যজ্ঞ বলিবিধান প্ৰথা সেইখিনি কেনেকৈ বিকাশ হৈছিল সেই বিষয়ে আমি ভিডিঅ'লৈ পুনৰ তোমালোকৰ ওচৰলৈ আহিম গতিকে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেণ্ট কৰিবা ধন্যবাদ